হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হাৰেৰে জাগুন 3 মাইলৰ জ্ঞানদীপ ইংলিছ স্কুলে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তলৈ 2008 চনতে প্ৰতিষ্ঠা হোৱা জ্ঞানদীপ স্কুলৰ এইবাৰ প্ৰথম বেটছৰ ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 100% ফলাফল পাবলৈ সক্ষম হোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে টিৰাপ হাইস্কুল পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰতে ছোৱালীৰ ভিতৰত জ্ঞানদীপ স্কুলৰ শীতল ধৃতল নামৰ ছাত্ৰীগৰাকীয়ে চেণ্টাৰটোৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈও সক্ষম হৈছে ফলত এতিয়া প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে বিদ্যালয়খন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ঘোষণা হোৱাৰ পাছতেই শেহতীয়াকৈ মই এখন বিদ্যালয়ত উপস্থিত আছোঁ মাঘেৰিটা শিক্ষাখণ্ডৰ অধীনৰ লেখাপানী সমল কেন্দ্ৰৰ এখন ব্যক্তিগত প্ৰতিষ্ঠান জ্ঞানদীপ ইংলিছ স্কুল 2008 চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খনে প্ৰথম বেষ্ট হাইস্কুল শিক্ষান্তৰ যি ঘোষণা ফলাফল হ'ল 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল মই এই বিদ্যালয়ত মই উপস্থিত আছোঁ ইয়াত কেইজনমান ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে লগতে মই প্ৰিন্সিপাল ইয়াৰ যিজন সঞ্চালক আছে সঞ্চালকসকলতো মই কথা পাতিবলৈ মই চেষ্টা কৰিম মই পোনপ্ৰথমে যাম যে আমি কিছুদিন পূৰ্বে এটা বাতৰি আমি প্ৰস্তুত কৰিছিলোঁ যে টিৰাপ হাইস্কুল যি পৰীক্ষা কেন্দ্ৰ আছে পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰতে ল'ৰাৰ ফালৰ পৰা বয়জৰ ফালৰ পৰা চেণ্টাৰ টপাৰ আহিছিলে তেখেতৰ আমি বাতৰি যুগুত কৰিছিলোঁ এতিয়া মই উপস্থিত আছোঁ গাৰ্লছৰ পৰা মানে চেণ্টাৰ টপাৰ হৈ এই বিদ্যালয়লৈ লগতে শিক্ষা আমাৰ যি পৰীক্ষা কেন্দ্ৰটো আছে এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মই পোনপটীয়াকৈ মই তেখেতৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম তেখেতে সুখ্যাতিৰে অৰ্জন কৰিছে লগতে এই বিদ্যালয়খনৰো গৌৰৱ কঢ়িয়াই আনিছে আৰু তেওঁলোকৰ পৰিয়াল লগতে ওচৰ চুবুৰীয়াও মানে তেখেতক লৈ গৌৰৱান্বিত কৰিছে তোমাৰ নাম কি মোৰ নাম মিছ শীতল দিতাল তুমি কিমান পাৰ্চেণ্টেজ পালা 89.16% হয় তুমি কিমান ঘণ্টা পঢ়িছিলা ইমানেই 5-6 ঘণ্টা 5-6 ঘণ্টা পঢ়িছিলা ঘৰ ক'ত তোমাৰ 5 মাইল 5 মাইল ইয়াত পঢ়ি কেনেকুৱা লাগিছিলে তোমাৰ বহুত ভাল লাগিছে তুমি যে চেণ্টাৰ টপাৰ পালা কেনেকুৱা লাগিছে তোমাৰ ভালে লাগিছে ভাল লাগিছে তুমি প্ৰথমতে কাক তুমি ধন্যবাদ দিবা মোৰ পেৰেণ্টছসকল হয় স্কুলৰ টিচাৰসকলক সকলো মোৰ গাঁওবাসী সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় তেখেতে ধন্যবাদ জ্ঞাপন কৰিছে খুব আনন্দিত হৈছে তাৰ পাছতে মই এজন ছাত্ৰৰ ওচৰত যাব বিচাৰিছোঁ তোমাৰ নাম কি মিষ্টাৰ ৰাহুল শৰ্মা ঘৰ ক'ত জাগুন কোন কিমান পাৰ্চেণ্টেজ পালা 89.33 লেটাৰ কেইটা 6 ছটা লেটাৰ পাইছা এতিয়া কি পঢ়িবা তুমি ছায়েন্স ক'ত পঢ়িবা চলভোগ হয় এই ল'ৰাটো 86.9 চামথিং পাই তেওঁ পাছ কৰিছে তোমাৰ নাম কি কবিৰ নেৱাৰ ঘৰ ক'ত কিমান পাৰ্চেণ্টেজ কিমান 76.83 হয় তুমি সৰুৰ পৰা ইয়াত পঢ়া হয় কেনেকুৱা লাগিছে তোমাৰ ইয়াত অধ্যয়ন কৰি ইয়াত পঢ়ি কিনে ভাল লাগিছে এতিয়া যে তুমি ইমান ভাল ৰিজাল্ট কৰিছা কাক ধন্যবাদ দিবা মই আমাৰ স্কুলৰ টিচাৰক ধন্যবাদ দিওঁ হয় তুমি হোষ্টেলত আছিলা নেকি আছিলোঁ হোষ্টেলতো আছিলোঁ হয় তেওঁলোকে খুব আনন্দিত হৈছে 27জনকৈ ছাত্ৰ ছাত্ৰী ইয়াত এই বিদ্যালয়খনৰ পৰা তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে সম্পূৰ্ণভাৱে তেওঁলোকে ফলাফল দেখুৱাবলৈ সক্ষম হ'ল মই প্ৰিন্সিপাল অধ্যক্ষ তথা সঞ্চালকৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম হয় মই এতিয়া সঞ্চালকৰ এই প্ৰিন্সিপালৰ মই কক্ষলৈ সোমাই আহিছোঁ মই কেমেৰা পাৰ্চন সহযোগী দীপকক মই ইয়ালৈ সোমাই আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ মই পোনপটীয়াকৈ মই এই বিদ্যালয়খনৰ সঞ্চালকৰ লগত মই কিছুমান কথোপকথন কৰিম যিহেতু আপোনাক তিনিচুকীয়া টাইমছৰ আমাৰ এই অনুষ্ঠানলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'ব আপুনি বহুত কষ্ট কৰি আপুনি এজন শিক্ষিত নিবনুৱা যুৱক হিচাপে আপুনি চৰকাৰী চাকৰি বিচৰা নাছিলে আপুনি এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি আজি এই ফল লাভ কৰিছে সম্পূৰ্ণ 12-13টা বছৰ পাছত আপুনি মানে শিক্ষাৰ মানে শিপা তিতা বোলে ফল মিঠা কি ক'ব কেনেকুৱা লাগিছে আপোনাৰ ধন্যবাদ তিনিচুকীয়া টাইমছক ধন্যবাদ জনাইছোঁ বিশেষকৈ যেতিয়া 2008 চনত এটা সপোন লৈ এই অঞ্চলৰ শিক্ষাগত মানদণ্ডক আৰু উন্নত দিশত আগুৱাই লৈ যাবলৈ সপোন দেখি এই বিদ্যালয়খন স্থাপন কৰিছিলোঁ
আৰু সেই হিচাপে আমি 2008 চনত স্থাপন কৰি নাৰ্চাৰী KG1 KG2 এনেকৈ এটা ক্লাছ বঢ়াই আজি 2020 বৰ্ষত আমাৰ মেট্ৰিকৰ ফলাফল ঘোষণা হ'ল। আমাৰ সৰ্বমুঠ 27জন ষ্টুডেণ্ট আছিলে এই বেচটোত, প্ৰথম বেচটোত, আৰু 27জনেই পাছ কৰিবলৈ সক্ষম হ'ল। তাৰ কাৰণে আমি গোটেই ডিভিজন কিমান আছে? ফাৰ্ষ্ট ডিভিজন 15জন আছে 27জনত, হয়, আৰু ছেকেণ্ড ডিভিজন 9জন, আৰু বাকী 3জন থাৰ্ড ডিভিজনত আছে। তাৰে ভিতৰত 2জনে ডিষ্টিংশ্যন পাইছে আৰু এজন ল'ৰাই ষ্টাৰ পাবলৈ সক্ষম হৈছে। চেণ্টাৰ টপাৰ পাইছে? গাৰ্লছ চেণ্টাৰ টপাৰটো আমাৰ বিদ্যালয়ে পালে। তাৰ কাৰণে আমি অতি শিক্ষক শিক্ষয়িত্ৰীসকলো সুখী আৰু আমাৰ অঞ্চলৰ ৰাইজসকলো বহুত সুখী। হয়, আৰু এটা কথা আমি জানো যে জ্ঞানদীপ ইংলিছ যি একাডেমি স্কুল আছে, আমি বিগত সময়তো আমি সংবাদ মাধ্যমত আমি প্ৰচাৰ কৰিছিলোঁ যে আপোনাৰ এই বিদ্যালয়খন অকল পাঠ্যক্ৰমৰ লগত জড়িত নাথাকি আপোনালোকে বিভিন্ন কাৰিকৰী শিক্ষা আৰু সাংস্কৃতিক জগতখনত বিশেষকৈ আপোনালোকে ভৰি দি খুব গৌৰৱ কঢ়িয়াই আনিছে। কি ক'ব আপোনালোকে পঢ়াৰ যিটো পাঠ্যক্ৰম আছে তাৰ সমান্তৰালভাৱে আপোনালোকে সাংস্কৃতিক এই কালচাৰ দিশটো আপোনালোকে কঢ়িয়াই আনিছে, কেনেকুৱা ভাল লাগে আপোনাৰ? আচলতে চাওক, শিক্ষা বুলি ক'লে অকল কিতাপৰ শিক্ষা যথেষ্ট নহয়। আজিৰ দিনত আমাৰ গোটেই অঞ্চলৰ ল'ৰা ছোৱালীক অকল শিক্ষাৰ লগতে তেওঁলোকক আমি যিটো সংস্কাৰ দিব লাগে নিজৰ সাংস্কৃতিক মাধ্যমৰ জৰিয়তে, সেইবিলাক আমি সদায় প্ৰয়াস কৰি আহিছিলোঁ। সেই হিচাপত আমি নৃত্য শিকোৱা বা স্কুলত গান শিকোৱা বা আৰ্টছ বা ড্ৰয়িং এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সুবিধাসমূহ কৰিবলৈ সদায়ে প্ৰয়াস কৰি আহিছোঁ। যোৱা বিগত সময়ছোৱাত আমাৰ এই টিৰাপ অঞ্চলৰ ৰাইজসকলে দৃষ্টিগোচৰ কৰি আহিছে, আৰু সেই ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীসকলে যথেষ্ট সমাদৰো লাভ কৰি আহিছে, বিভিন্ন কম্পিটিশ্যনত গৈছে আৰু ভাল ফলাফল দেখাব পাৰিছে। তাৰ কাৰণে আমি স্থানীয় পেৰেণ্টছসকলকো বহুত ধন্যবাদ দিওঁ। তেখেতসকলে অতি বিশ্বাসেৰে জ্ঞানদীপত তেখেতসকলৰ সন্তানক নাম ভৰ্তিকৰণ কৰিছে, আৰু সেই কাৰণে আমাৰ উৎসাহটো আৰু বেছি বাঢ়ি যায়। যেনেকৈ পেৰেণ্টছে সহযোগ কৰে সিমানেই উৎসাহ আমাৰ বাঢ়ি যায়, আৰু সমাজৰ কাৰণে এই ল'ৰা ছোৱালীৰ আৰু বেছি সুবিধা প্ৰদান কৰাৰ কাৰণে আমি আৰু সাহস পাওঁ। আচ্ছা, আপোনাৰ যি হ'ল আপোনাৰ ইংলিছ মিডিয়ামৰ স্কুল হয়, আপোনাৰ ইয়াত ষ্টুডেণ্ট কিমান দূৰৰ পৰা ইয়াত আছে? আমাৰ ওচৰ পাজৰৰ ষ্টুডেণ্ট আছে, লগতে আমাৰ ধৰক ডিগবৈ হওক বা মাৰ্ঘেটা হওক, বৰগোলাই, লিডু, লগতে অৰুণাচলৰ খাৰচাং, জয়ৰামপুৰ, তাৰপিছত বৰডুমচা আদি কৰি শিৱসাগৰৰো 2-4জন ষ্টুডেণ্ট আহিব ধৰিছে। আৰু ইয়াৰ কাৰণে আমি সঁচাকৈ বহুত গৌৰৱান্বিত কৰোঁ, কাৰণ আমাৰ বিদ্যালয়খনৰ আমাৰ যিটো স্থানীয় অভিভাৱকসকলে নিশ্চয় সেইসকল পেৰেণ্টছক কৈছে আমাৰ স্কুলৰ শিক্ষাগত মানদণ্ডৰ কথা, আৰু সেই মৰ্মে হয়তো তেখেতসকলে গম পায় আমাৰ স্কুলত আহিছে, আৰু তেওঁলোকে এতিয়া শিক্ষা আমাৰ বিদ্যালয়ত লৈ আছে, আৰু তাৰ বাবে সুখী। হয়, এটাই ক'ব লাগিব যে যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল, মাৰ্ঘেৰিটাৰ একেবাৰে সীমামূৰীয়া অঞ্চল জাগুন লেখাপানী, শিৱসাগৰৰ পৰা ইয়াত আহি ছাত্ৰ ছাত্ৰীয়ে ইয়াত ইয়াত নামভৰ্তি কৰি তেওঁলোকে ইয়াত পঢ়ি আছে, আৰু অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে ইয়াত আহি নামভৰ্তি কৰি তেওঁলোকে পাঠ গ্ৰহণ কৰি আহিছে। আৰু মই বিশেষকৈ এই জ্ঞানদীপ ইংলিছ স্কুলৰ সঞ্চালক তথা প্ৰিন্সিপাল পংকজ প্ৰধানক আমি তিনিচুকীয়া টাইমছৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেওঁলোকৰ এই শিক্ষা অনুষ্ঠানটো যাতে আৰু আগুৱাই যায় আৰু দুগুণে আগুৱাই যায় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। লেখাপানীৰ পৰা শৰৎ গগৈৰ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।